নমস্কাৰ, স্বাগতম জনাইছোঁ সকলোকে মোৰ চেনেলৰ প্ৰথমটো ভিডিঅ'লৈ। তো আজি অলপ ওলাই আহিলোঁ ফুৰিবলৈ। ঘৰৰ পৰা অলপ 10 কিলোমিটাৰমান হ'ব চাগৈ। এটা বিষ্ণু মন্দিৰ আছে, তালৈ আহিছোঁ। আৰু গুফা মন্দিৰ বুলি এটা আছিলে, তালৈ গ'লোঁ। তাত ভিডিঅ'টো নকৰিলোঁ কাৰণ ৰাস্তাটো বাগানৰ মাজেদি যাব লাগে। তো ভিডিঅ'টো কৰা নহ'ল, ৰাস্তাটো বহুত বেয়া আছিলে। তো মন নগ'ল ৰাস্তাটো দেখিয়ে। তো এতিয়া বহুত ওপৰলৈ উঠিব লাগিব। মই আহিছোঁ আৰু মোৰ লগৰ এটা আহিছে, মিন্ময়। এই টেম্পুৰ লগৰ মিন্ময় নহয় দিয়ক, এইটো মোৰ লগৰ মিন্ময়। তো সি আগত গৈ আছে। বহুত ওপৰত আহিবলগীয়া হৈছে। চাওক কিমান পিছফালে দেখিছে কিমান উঠিছোঁ আৰু বহুত আছে আগলৈ। তো বলক ভিডিঅ'টো চাই থাকক। 100 কিমানটা আছে ষ্টেপ আছে বুলি শুনিছোঁ। তো গৈ আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। ৰাস্তাত ভ্লগিং নকৰিলোঁ, ৰাস্তাটো বেয়া। তো যাওঁতে অলপ দেখাম আপোনালোকক। তো বলক মন্দিৰটো চাই আহোঁ ওপৰত। এই বহুতেই আগত পাই গ'লগৈ দেখোন মোতকৈ। মই ভিডিঅ' বনাই থাকোঁতে। বলক এতিয়া বেক কেমেৰা দি দেখাই দিওঁ আপোনালোকক অলপ। বাপ্পা বহুত ষ্টেপ উঠিব লাগিব। ই বহুত আগত পাই গ'ল। চাওক কিমান কিমান আহিলোঁ। এয়া তলফালে এইখন তাত গাড়ীখন থৈ আহিছোঁ আমাৰ। পাইছোঁহি আৰু। এইটো বাটচৰা, এইটো মন্দিৰটোৰ ওপৰত আছে। তাত চেণ্ডেল খুলি লওঁ, বলক ওপৰলৈ। ফাইনেলি ওপৰত আহি পাই গ'লোঁ। তো পিছফালৰ ভিউটো চাওক কিমান ধুনীয়া। মই ওলাই থাকিম। আৰু আমি নোৱাই আহিছে। তো এইটো মন্দিৰটো মানুহ চানুহ নাই কোনো। কি ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ, পূৰা বতাহ দি আছে। তো বেক কেমেৰা দি অলপ দেখাই আছোঁ চিনেমেটিক। ইয়াত বিষ্ণু মন্দিৰত আধা ঘণ্টামান থাকিলোঁ। তো এতিয়া যাব ওলাইছোঁ। আৰু কি ধুনীয়া এটা বতাহ দি আছিলে কৈছোঁ আৰু। গৰমত আহি কিন্তু ভাল লাগিব, দুপৰীয়া ৰ'দ। আজি ৰ'দ দিয়া নাই, তথাপিও গৰমটো আছে। বতাহটো মাৰি আছে মিহি মিহিকৈ, মজা। তো ইয়াৰ পৰা নামি গৈ আছোঁ এতিয়া তললৈ। উঠোঁতে বাৰু বহুত ভাগৰ লাগিলে, এতিয়া নামোতে বেছি কষ্ট নহ'ব। আৰু পিছফালৰ ভিউটো কি ক'ব, পাহাৰ পানী চাওক, 360 ডিগ্ৰী ভিউ এটা। অলপ ঘৰলৈ যাওঁ আৰু গুফা মন্দিৰটো কেনি গৈছিলোঁ কি কথা দেখাই দিম। ইয়াত পদুম ফুল আঁকা আছিলে নহয়, এইটো। সেইটোৱে বেয়া কথা, ৰাস্তাত আঁকিব নালাগে। খোজকাঢ়ি যোৱা সেইটো পদুম ফুল আঁকা আছে উঠি যোৱা ৰাস্তাতে, কিন্তু যাবতো লাগিব ওপৰলৈ। আৰু আমি মন্দিৰৰ পৰা ওলাই আহি পালোঁ। এইখন চাওক, এইখন হৈছে ননৈ চাহ বাগিচা। বহুত এখন ডাঙৰ চাহ বাগিচা হয়। তো নামটো শুনিছে চাগৈ আপোনালোকে। আৰু এইটো ৰাইট চাইডে যোনটো পকা ঘৰ দেখিছে, এইটো হৈছে চাহকল। ইয়াত এই বাগানৰ পাতবোৰ মেনুফেকচাৰিং কৰা হয়। আৰু এইটো লেফ্ট চাইডে যোনটো ঘৰ দেখিছে, এইটো হৈছে ইয়াৰ বিক্ৰী কেন্দ্ৰ। তো চাহপাতবোৰ ইয়াৰ পৰা বিক্ৰী কৰা হয়। বহুত ডাঙৰ এটা এলেকা হয় ইয়াত। চাওক কিমান ডাঙৰ এইটো বিক্ৰী কেন্দ্ৰটো। আৰু এইবোৰ গাড়ীবোৰ ৰৈ আছে, চব চাহপাত নিবৰ কাৰণে ৰৈ আছে ইয়াত। বহুত দূৰৰ পৰা আহে ইয়াত, আৰু বাহিৰলৈও চাপ্লাই হয় ইয়াৰ চাহপাতবোৰ। আৰু এইবোৰ বগা বগা ঘৰবোৰ যে দেখিছে সৰু সৰু, এইপিনে চাওক লেফ্ট চাইডে, এইটো ৰাস্তাৰ দুই কাষে এইখিনি চব আৰু সেই বাগানত কাম কৰা
মানে মানুহবোৰৰ কোৱাৰ্টাৰ হয় চব। শ্ৰমিকবোৰৰ নহয় চাগৈ, অকণ ডাঙৰ ডাঙৰ কৰ্মচাৰীবোৰৰ বাগানত কাম কৰা তেওঁলোকৰ কাৰণে কোৱাৰ্টাৰ এয়া। এইটো বহুত ডাঙৰ এলেকা হয় ননৈ চাহ বাগিচাৰ, বহুত দূৰলৈকে আছে একদম কোৱাৰ্টাৰবোৰ। এয়া চাওক। আৰু এইফালে চাওক কি ধুনীয়া এটা পৰিৱেশ, একদম এইফালে ধান, তাৰ ওচৰতে এখন চাহ বাগান, চাহ বাগানৰ মাজে মাজেতো ৰাস্তা গৈছে। খালি ৰাস্তাটো অলপ বেয়া আৰু অলপ আগতে গৈছিলোঁ গুফা মন্দিৰ গৈছিলোঁ, তো গেটটো এইখিনিতে আছে। এইটো হৈছে গুফা মন্দিৰ যোৱা ৰাস্তাটো, এয়া দেখিছেই নহয় ৰাস্তাৰ অৱস্থা, সেইকাৰণে যোৱা টাইমত ভিডিঅ' কৰা নহ'ল আৰু। सफर कैसा है ये सफर, मंजिलों की न है कोई खबर, सफर कैसा है ये सफर, मंजिलों की न है कोई खबर। এনেকৈ প্ৰাকৃতিক পৰিৱেশৰ মাজত অলপ ঘূৰি আহিলোঁ, তো মনটো ভাল লাগিল, অলপ ফ্ৰেছ হাৱাও খাই আহিলোঁ। তো যিহেতু ফাৰ্ষ্ট টাইম ব্লগিং কৰি আছোঁ, কথা কোৱাখিনি ইমান ভাল নহ'ব পাৰে, তো আপোনালোকে অলপ কনচিডাৰ কৰিব আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।